কৈ দিয়া আকৌ কৈ দিয়া ইউটিউব চেনেল এতিয়া মই ইয়াৰ এক্সাম দি শেষ হ'ল ত' আইতাহঁত কেইদিন থাকিলা শুনা 3 দিন থাকিলা এতিয়া ঘৰলৈ যাওঁ ন এতিয়া ইয়াৰ ঘৰলৈ মানে ঘৰত থৈ আহোঁ যিহেতু আজি 31st দিনাখন চবে নিজৰ ঘৰত পাৰ্টি কৰিব লাগে ন ফেমিলিৰ লগত যাতে 1 তাৰিখটো চবে লগতে থাকে দেন এতিয়া ইয়াক থৈ আহিলোঁ তাৰপৰা আপোনালোকৰ 31st আয়োজন কেনেকুৱা আমাৰ চিম্পলকৈ আৰু ঘৰত গাহৰি আজি পুৰা ধামাকা হ'ব আৰু আজি পুৰা ধামাকা তো এতিয়া মই ইয়াক থৈ আহিলোঁ তাৰপিছত বাকীখিনি কণ্টিনিউ কৰি আছোঁ ইয়াতো মই এতিয়া ঘৰত থৈ আহি লওঁ তো ব'লক এই আগতে ইয়াক থৈ আহিলোঁ বাকীখিনি থৈ আছোঁ আৰু তুমি মোক মিছ কৰিবানে কৰিবা বোলে কৰিব তুমি মোক কি বুলি মাতা চবকে কৈ দিয়াচোন তুমি মোক মাহী বুলি নামাতা কি বুলি মাতা মিমি গাইজ মই ইয়াক থৈ আহিলোঁ কেলে দিয়া খুৰীয়ে লগত ইয়াক খেলিবলৈ আছে এতিয়া ফুল চুৰ কৰি লৈ যাম অঁ এই শুকালে লৈ যাব পাৰিবা ধুনীয়া খেলো আউট বাবা টাটা সৰু বাৰু তামোল কেঁচা তামোলখন ভৰাই লৈছোঁ নালাগে এটিটিউড দেখিছে ঘৰ আহি পোৱাৰ পিছত এটিটিউড দিলে চবকে হেপী নিউ ইয়াৰ বুলি কৈ দিয়া আকৌ থেংক ইউ মনে এবাৰ যাব দেই নাই নে মই যাওঁ দেই ঘৰত আকৌ লৈ যাওঁ নেকি আজি পাৰ্টি আছে পাৰ্টিলে যাব ন আজি পাৰ্টি আছে ৰাস্তাটো বেলেগ লাগিছে ন মই কেমেৰা চাই গ'লে মানে বেলেগ পিন্ধি যাম কি জেগা বুলি পাম আমি মানে মুৰ্গী ল'বলৈ আহিছোঁ সিহঁতে মাহঁতৰ ঘৰলৈ ত' বলক মুৰ্গী চইচ কৰোঁগৈ অঁ যাওক মামা চাই দিয়া ন অঁ দৌৰিব নাজানে সেইটো কাৰণে ভাল হ'ব কুকুৰাটো দেখিহে ভয় লাগিছে সঁচাই কুকুৰটো মানে যিমানটো ভাবিছিলোঁ তাতকৈ বেছি ডাঙৰ হ'ল তো এতিয়া এনেকৈ লৈ যাব লাগিব আৰু মামুহে দাঙি মায়ে জীৱ চলাই আছে ইয়াত জুই লগালে আৰু আমাক কি কৰিবি তই এতিয়া পাতত দিবি গাহৰি মাংস পাতত দিও খাই নেকি সিজিব জানো সিজাম নহয় এয়া পাতত দিয়াৰ প্ৰস্তুতি চলাই আছে কি শাক কিবা ধনিয়া পাত আনিছিল নহয় গাহৰি মাংসৰ লগত এইটো বহুত ধুনীয়া মিলে ন এবাৰ ছুটি নাপালে ন পুৰা ডিউটি কৰিছে আৰু চেকিং চলি আছে পুৰা চেকিঙৰ ডিউটি কৰিছে
এনেকৈ দিলে সিজিব এনেকৈ দিয়ে মিচিঙে ছোৱালী হেৰিটো ছোৱালী নাচালি নেকি কিমান গাহৰি কাটি আছে আজি আমি ভাল গাহৰি আমাৰ পৰম্পৰা গাহৰি সকল তহঁতৰে নহয় চবৰে পৰম্পৰা একো পৰম্পৰা নহয় এইটো ফেভৰেট হয় চবৰে চবেই ভাল পায় আৰু খানা চানা বুলি ক'লেতো চব্জিকে বেয়া লাগে মোক পুৰি বা এনেকৈ খাই ভাল লাগে আমাৰ গাহৰি মাংস এইটো ডাঙৰ ডাঙৰ পিচটো কি বুলি কয় একটাক কি কয় একটাক যিহেতু আমাৰ ঘৰত এতিয়া বেছি মানুহ নাই তো চাৰিজন মানেহে ন আমাৰ এইটো কৈ দিয়কচোন কি ধুনীয়াকৈ অপুমৰি কয় মিচিঙত মিচিঙত কৈছে দেই মা মিচিং হয় তো এইটো মিচিঙত কি অপুমৰি আমাৰ ঘৰৰ পাছফালে বাৰী গৈছে আমাৰ কিবা আলু খেতি বহুত ধুনীয়া হৈছে মানে পুৰা সাৰ পাইছে কিমান ধুনীয়া হৈছে চাওক ইয়াৰ আলুখিনি দেখুৱাম মই কিমান ডাঙৰ ডাঙৰ ভাল লাগে এনেকৈ মানে আমাৰ সৰু বাৰীখন কি হ'ল জুই জ্বলা নাই যে কমলা আনিছিলি নহয় যিটো মানে ভাড়াঘৰ বনাই আছে আৰু কমপ্লিট হোৱা নাই তো আজি খানা ইয়াতে খাম আৰু এই বাহিৰত বহুত হিম পৰে আৰু ইমান ঠাণ্ডা হা এইটো এনেকৈ কয় এনেকৈ কয় কিয় এনে নকংগি বাহিৰত ইমান হিম পৰি কলি তাকে কৰিবি তোক বাঘ আৰু গোৱালপুলি কিয় হ'ব সেইকাৰণে ইয়াৰ পাছত মই দেখুৱাই আছোঁ যে কেনেকুৱা হ'ল পাতত দিয়া গাহৰি মাংস তো অনিতা চাইছে দেই তুমি হেৰিটো তো ৰেডি হৈ গ'ল বাঘিন মানে কেনেকৈ ওলাই ইমান গৰম ইমান ধুনীয়া হৈ গৈছে চৰ্বি ইমান গৰম মই এই শাকটো কেনেকৈ কৰিম শাক চবকে উলিয়াই দিওঁ ন আজি আমি মস্তিকে গাহৰি মাংস খাম বাবু চামুচ আনকে যা মোকো চেহেৰাটো দেখা আকৌ খানা খোৱা মই মাজতে কৈ থাকিম সিহঁতে মাজতে নিজৰ মতে A few moments later. তেন্দুৰ বনাব আমাৰ কৰিম জোৰ লগা এই সৰুটো ভৰাইছে জোৰ দিছে এতিয়া তাত যদি মোৰ কিবা মেনেজ কৰিবলগীয়া হয় যদি ওলাই যাবলগীয়া হয় দেখিবলৈ চিকেন ভুজিয়া লাগিছে চিকেন ভুজিয়া তেন্দুৰৰ পৰা গৈ চিকেন ভুজিয়া হৈ গ'ল টেষ্ট কৰি দিয়া
ঘৰতো অলপ চেলিব্ৰেট কৰিলোঁ আৰু লগৰ কেইজনীৰ লগতো অলপ চেলিব্ৰেট কৰিলোঁ এণ্ড আজি 31st এনেদৰে পাৰ কৰিলোঁ আই হোপ আপোনালোকে বহুত ধুনীয়াকৈ পাৰ কৰিছে এণ্ড আজিলৈ মানে বাই বাই